গাইছ আজি ভিডিঅ'টো আমি বনাবলৈ গৈ আছোঁ এই চেনেলত আটাইতকৈ ডাঙৰ ইটাৰ দলং বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰ'ব তাৰে আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইবটো এনেও নকৰে সেইকাৰণে ভাবিছোঁ আপোনালোকক একবাৰ আজি ছাবস্ক্ৰাইব কৰিবলৈ মনত পেলাই দিওঁ তলত যি ছাবস্ক্ৰাইবৰ লেখা আখৰটো আহি আছে আপোনালোকে সেইটো টিপি দিয়ক আৰু বেল আইকনটো দবাই দিয়ক বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ লাইকো কৰি দিয়ক ভিডিঅ'টো তো আমি আধাকে বনাইছোঁ আৰু আপোনালোকক সম্পূৰ্ণকৈ বনাখিনি দেখুৱাবলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে লাইকটো যদি আৰু একবাৰ কৰা নাই কৰি দিয়ক বলক আমি কামটো আৰম্ভ কৰোঁ ফাৰ্ষ্টতে আমি এতিয়া এইখিনি আধা কিলোমিটাৰটো বনাইছোঁ এতিয়াতো আমি দিব লাগিব এনেকৈ তাৰপিছত আৰু এটা দিব লাগিব এনেকৈ হৈ গ'ল আধা আৰু এতিয়া আনি কিনে দিব লাগিব ইয়াতে আৰু আমি এনেকুৱা কৰি কিনে ইয়াকে লৈ যাব লাগিব বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে আপোনালোকে অলপমান চাওক তো গাইছ দলংখন আধা দি গ'ল আৰু ইয়াতে থিয় হ'লেও অকণ নহয় আৰু অলপমান ডিজাইন দিব আছে তেতিয়া আমাৰ সেই ডিজাইনখিনি লৈ লওঁ তাৰপিছত হৈ যাব আমাৰ দলংখন ৰেডি বলক চাই থাকক হৈ গ'ল আমাৰ দলংখন ৰেডি আপোনালোকে দলংখন চাবনে ৰ'ব চাওক এতিয়া দলংখন বলক আমি আপোনালোকক দলংখন দেখাম দলংখনত এনেকুৱাকৈ উঠা এহেঁতি কিবা বস্তুবিধৰ নাম আমি নাজানো আৰু এনেকৈ আমি থিয় হৈ হ'ব পাৰোঁ এহেঁতি আপোনালোকে চাওক মই ইয়াতে থিয় হৈ আছোঁ কি আৰামছে ৰাখি দিয়ে আৰু কিবাকৈ আহি থাকক আৰু হৈ গ'ল ইয়াতে দলংখন সমাপ্ত আৰু তলেদি এহেঁতি ঠিকে আছে মানে এনেকৈ পানী যোৱাকৈ আছে কিন্তু এনেকৈতো এনেও পানী নাযায় দি দিছোঁ আৰু একো নাই ইয়াতে দলংখন এখিমানে আছিল আৰু আজি ভিডিঅ'টো এখিমানে আছিল বলক আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰক আপোনালোকে চেনেলটো যদি নতুনকৈ চাইছে বা ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক বলক আজিলৈ এখিমানে সমাপ্ত কৰক বাই বাই টাটা